মহাকাশত ইমান দীঘলীয়া সময় কি কৰি কটাইছিল সুনিতাই মাত্ৰ 8 দিনৰ খাদ্য লৈ যোৱা সুনিতাই কি খাই 9 মাহ জীয়াই আছিল মাত্ৰ 8 দিনৰ বাবে মহাকাশ ভ্ৰমণত যোৱা সুনিতা সুস্থ হৈ আছিল কেনেকৈ মহাকাশলৈ যোৱা সুনিতা উইলিয়ামে ইমান দিনে কেনেকৈ লাভ কৰিলে খাদ্য মাত্ৰ 8 দিনৰ বাবে গৈ 9 মাহতকৈও অধিক সময় মহাকাশত আবদ্ধ হৈ পৰা মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু বাছ উইলমৰ অৱশেষত ঘূৰি আহিল পৃথিৱীলৈ কিন্তু পৰিকল্পিত সময়তকৈ অধিক সময় কটায়ো কেনেকৈ সুস্থ হৈ আছে সুনিতা আৰু উইলিয়ামৰ আনকি দুয়োজনে জানুৱাৰী মাহত এক স্পেচ ৱাকো কৰিবলৈ সক্ষম হৈছিল পৃথিৱীৰ পৰা কিমান দূৰত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ অৱস্থিত জানেনে পৃথিৱীৰ সাগৰ পৃষ্ঠৰ পৰা 408 কিলোমিটাৰ উচ্চতাত থকা কক্ষপথত অৱস্থিত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ অৰ্থাৎ আমি যদি এক হিচাপ কৰোঁ গুৱাহাটীৰ পৰা উজনিমুৱাকৈ গ'লে প্ৰায় মৰাণসম দূৰত্বত অৱস্থিত এই মহাকাশ কেন্দ্ৰ আপুনি জানি আচৰিত হ'ব যে মহাকাশ কেন্দ্ৰত 90 মিনিটত এটা দিন সম্পূৰ্ণ হয় আৰু পৃথিৱীত এটা দিন সম্পূৰ্ণ হোৱাৰ সময়ত মহাকাশ কেন্দ্ৰত 16 বাৰ সূৰ্যোদয় আৰু সূৰ্যাস্ত হয় এতিয়া জানো আহক আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত ইমান দীঘলীয়া সময় কেনেদৰে কটাইছিল সুনিতা আৰু উইলিয়ামৰে কি কাম কৰি কটাইছিল সুনিতা আৰু উইলিয়ামে এক শৃংখলাবদ্ধ সূচী বজাই ৰাখিছিল তেওঁলোকে কামৰ মাজতে নিয়মীয়াকৈ ব্যায়াম কৰাৰ লগতে সময়ে সময়ে জিৰণিও লৈছিল তেওঁলোকে শৰীৰৰ হাড় আৰু মাংসপেশীৰ শক্তি অটুট ৰাখিবলৈ ট্ৰেডমিল আৰু ৰেজিষ্টেণ্ট মেচিনৰ দৰে কিছু আহিলা ব্যৱহাৰ কৰি নিয়মীয়াকৈ ব্যায়াম কৰিছিল মাত্ৰ 8 দিনৰ খাদ্য সামগ্ৰী লৈ যোৱা সুনিতা আৰু উইলিয়ামে কেনেকৈ ইমান দিনৰ খাদ্য লাভ কৰিলে এই 9 মাহতকৈও অধিক সময় কটোৱা সুনিতা আৰু উইলিয়ামক স্পেচ এক্সৰ দৰে দুটামান ব্যক্তিগত স্পেচ কোম্পানীয়ে সময়ে সময়ে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত বিভিন্ন খাদ্য পানী আৰু অক্সিজেনৰ যোগান ধৰিছিল এই ধৰণৰ সামগ্ৰী যোগান দিবলৈ যোৱা অভিযানবোৰক কাৰ্ক অভিযান বুলিও কোৱা হয় নিউজ ডেস্ক ই নিউজ প্লাছ